গতিকে বান্ধৱীসকল উৎপুৰণি ভাষণ বুলি মই আপোনালোকৰ ওচৰত খং কৰিও কিছুমান কথা ক'লোঁ আৰু আন্দোলন সংগ্ৰামৰ বিষয়ে কিছুমান কথা ক'লোঁ। এই গোটেইখিনি কথাই মই সামৰি লৈ আপোনালোকৰ ওচৰৰ পৰা ভুল ত্ৰুটিৰ বাবে ক্ষমা বিচাৰে আৰু সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰি লগতে আমাৰ পক্ষ আৰু আমাৰ লক্ষ্য এক কৰি লৈ মই মোৰ সমুখনৰ সামৰণি মাৰিছোঁ। আমি বড়োলেণ্ড ইউটিউব চেনেলৰ পৰা আহিছোঁ। জৰিয়তে আপোনালোকক মই জানো বড়োলেণ্ড ওদালগুৰি জিলাৰ যিটো কমিটি গঠন কৰিছে আপোনালোকৰ আটাইলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আজি কমিটি গঠন কৰিছে। কেনেকৈ গঠন কৰিব জিলা কমিটি তাৰমানে আমি এতিয়া সমগ্ৰ অসমতে আমাৰ ইউনিয়ন আছে। গতিকে আমাৰ অহা ডিচেম্বৰৰ 22-23 ৰাজ্যিক সন্মিলন আছে ডিব্ৰুগড় জিলাত হ'ব টাউনতে। হ'লে তাৰ আগতে আমাৰ যিবোৰ ইউনিয়নৰ নিয়ম আৰু সংবিধানৰ নিয়ম সেই সংবিধানৰ নিয়ম অনুযায়ী ক্লাষ্টাৰ কমিটি, ব্লক কমিটি, জিলা কমিটি এইবোৰ সন্মিলনৰ যোগেৰে হ'ব লাগে। আৰু সেইদৰে আজি ওদালগুৰি জিলাৰ এই টংলাত ওদালগুৰি জিলা সন্মিলনৰ কাৰণে সকলে কমিটি গঠন কৰিব আৰু এই কমিটিখন মানে মুকলিভাৱে গঠন কৰা হ'ব। ইয়াত আজি প্ৰতিটো CRCৰ পৰাই মানে প্ৰতিনিধি মাতিছে। 1টা CRCৰ পৰাই 20জন-25জন জীয়া আহিছে। তেখেতসকলক আমন্ত্ৰণ কৰিছে আৰু ইয়াত আজি জিলা কমিটি গঠন আগতে আপোনালোকৰ এনেকুৱা কমিটি গঠন কৰা হোৱা নাছিল হৈ আছে। প্ৰত্যেক জিলাতে কমিটি গঠন কৰা হৈছে আৰু আমাৰ ৰাজ্যিক সন্মিলনৰ এই 3য় সন্মিলন। প্ৰথম সন্মিলন আমাৰ গুৱাহাটীত হৈছিল, দ্বিতীয় সন্মিলন 2016 চনত কোকৰাঝাৰত হৈছিল আৰু এতিয়া 3য় সন্মিলন হৈ আছে। তাৰ আগতো কিন্তু ৰাজ্যিক সন্মিলনৰ আগমুহূৰ্তত প্ৰত্যেক জিলাত সন্মিলন হৈ আছে। কিন্তু যেতিয়া আমাৰ প্ৰথম সন্মিলন হয় তেতিয়া কিন্তু প্ৰত্যেক জিলাতে আমাৰ ইউনিয়ন হোৱা নাছিল আৰু সেই মৰ্মে ৰন্ধনকৰ্মীবিলাকে কেনেধৰণে একগোট হ'ব লাগে এই কথাখিনিও জনা নাছিল। কিন্তু পৰ্যায়ক্ৰমে যেতিয়া আমাৰ ৰাজ্যিক সন্মিলনৰ যোগেদি এই আটাইবোৰ জিলাতে সামৰি ল'ব পৰা হ'ল তেতিয়াৰ পৰা কিন্তু প্ৰত্যেক জিলাতে সন্মিলনবোৰ হৈ আছে প্ৰতিটো 2 বছৰত। আচ্ছা, আমি গম পাই আছোঁ চৰকাৰে আপোনালোকৰ যিখিনি মানে ৰান্ধনি যিটো আপোনালোকক এৰাই যিটো চৰকাৰে নিজৰ হাতত দায়িত্ব অৰ্পণ কৰিছিল বা এই ক্ষেত্ৰত আপোনালোকে বিভিন্ন ধৰণৰ ধৰ্ণা বা প্ৰতিবাদ কৰি আহিছে। এই ক্ষেত্ৰত আপুনি চৰকাৰক কি জনাব? এতিয়া আমি চৰকাৰক জনাব বিচাৰিছোঁ যোৱা 1 নৱেম্বৰৰ পৰা যেনেধৰণে মানে কিছুমান জিলাত কেন্দ্ৰীয় খাদ্য বিতৰণ কৰিলে আৰু তাৰ সেই ক্ষেত্ৰত যিটো প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল সেই জিলাবোৰত আৰু সেই প্ৰতিক্ৰিয়াৰ ফলস্বৰূপে আৰু ৰন্ধনকৰ্মীৰ এই আন্দোলনৰ ফলস্বৰূপে অকল ৰন্ধনকৰ্মীৰে আন্দোলন নহয়, এই আন্দোলন সমগ্ৰ অসমৰ আন্দোলন হৈ পৰিছে। এই আন্দোলন সমগ্ৰ অসমৰ বিভিন্ন দল সংগঠনৰ আন্দোলন হৈ পৰিছে। বিভিন্ন দল সংগঠনে অসমৰ শিশুসকলৰ কাৰণে এই গৰীব ঘৰৰ শিশুসকলৰ পুষ্টিকৰ খাদ্য খোৱাৰ কাৰণে সমগ্ৰ অসমৰে অভিভাৱক, ৰাইজ, দল সংগঠন নামি আহিছে, উঠি আহিছে আৰু তেওঁলোকে চৰকাৰৰ ওচৰত আন্দোলনৰ কাৰ্যসূচী লৈছে। কিছুমান ইউনিয়নে, কিছুমান দল সংগঠনে নিজাববীয়াকৈও এই মধ্যাহ্ন ভোজন আঁচনিখনৰ সপক্ষে আন্দোলন কৰিছে। কথা হ'ল কি, এই বিভিন্ন ধৰণে আন্দোলন সংগ্ৰাম কৰাৰ ফলস্বৰূপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এমাহ সময় লৈছে যি NGO লোৱা বিতৰণ কৰিছিল 1 নৱেম্বৰৰ পৰা খাদ্য সেইখিনি জিলাত খাদ্য খাই বিশেষকৈ তিনিচুকীয়া জিলাত যিটো বিষক্ৰিয়াৰ সৃষ্টি হ'ল, ল'ৰা ছোৱালীৰ যিটো ক্ষতি হ'ল সেই ক্ষতিৰ কাৰণে তেখেতে এমাহ সময় লৈছিল। এই এমাহৰ ভিতৰত মানে খাদ্যটো তেওঁ কি কৰিব পৰ্যবেক্ষণ কৰিব, কৰাৰ পিছত এই এমাহৰ ভিতৰত তেওঁ এটা সঠিক উত্তৰ দিব আঁচনিখন কি কৰিব। কিন্তু আমি সিদ্ধান্ত লৈছোঁ যিহেতুকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এমাহ সময় লৈছে, সেই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কথা সন্মান জনাই আমিও এই 1 মাহ আন্দোলন নকৰোঁ বুলি ভাবিছোঁ। আন্দোলন ৰাজপথত নামি আন্দোলন নকৰিলেও আমি বিভিন্ন জিলাত গৈ আমি আমাৰ সভা সমিতিবোৰ পাতি আছোঁ। আমি আমাৰ অভিভাৱক, ৰাইজ আৰু ৰন্ধনকৰ্মী আটাইকে আমাৰ সমস্যাবোৰৰ কথা অৱগত কৰাই আছোঁ। আৰু যদি এই মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰা এই এমাহ উকলি যোৱাৰ পিছত পুনৰ যদি আৰু এমাহ হ'ব ডিচেম্বৰৰ 8 তাৰিখে, কিন্তু ডিচেম্বৰ মাহতো খাদ্য নচলে, গতিকে জানুৱাৰী 1 তাৰিখৰ পৰা যদি পুনৰ যদি এই NGOয়ে খাদ্য যোগান ধৰে তেতিয়াহ'লে 2 তাৰিখৰ পৰাই ৰাস্তাত নামি সমগ্ৰ অসমৰ ৰন্ধনকৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব, পুনৰ আন্দোলনৰ কাৰ্যসূচী ল'ব আৰু
অহা মানে 10 জানুৱাৰী তাৰিখে যদি চৰকাৰে কোনো পধ্যেই আমাৰ দাবী মানি নলয় তেতিয়াহ'লে অহা 10 জানুৱাৰী তাৰিখে 20,000তকৈ অধিক ৰন্ধনকৰ্মী আমি গুৱাহাটীত একেলগে সমবেত হ'ম আৰু একেলগে কাৰ্যসূচী ল'ম বুলি আমি ঘোষণা কৰিছোঁ, ইতিমধ্যে জনাই আছোঁ। আৰু এটা কথা সুধিব বিচাৰিছোঁ যে আপোনালোকৰ যিটো পাৰিশ্ৰমিক, হয়, আপোনালোকে কষ্ট বিনিময়ত যিটো পাৰিশ্ৰমিক পায় সেই ক্ষেত্ৰত কিবা ক'বলগীয়া আছে নেকি? আছে। আমি চৰকাৰক জনাই আছোঁ, আমি মাত্ৰ মাহেকত 1,000 টকা পাওঁ, তাকো বছৰটো 10 মাহৰ কাৰণে পাওঁ, 12 মাহৰ কাৰণে নাপাওঁ। জুলাই মাহ আৰু ডিচেম্বৰ মাহৰ মাননি আমাক নিদিয়ে, কিন্তু এতিয়া ডিচেম্বৰ মাহৰ 17-18 তাৰিখলৈকে পৰীক্ষা চলে আৰু যেতিয়ালৈকে পৰীক্ষা চলে, যেতিয়ালৈকে স্কুল থাকে তেতিয়ালৈকে ৰন্ধনকৰ্মী কিন্তু স্কুলত যাব লাগে। যদি পৰীক্ষাৰ ভিতৰত কোনোবা বিদ্যালয়ে এতিয়া LP স্কুলবিলাকে পৰীক্ষাৰ ভিতৰত খাদ্য নোখোৱাই বেছিভাগে, এইকাৰণে নোখোৱাই যদি এবেলা পৰীক্ষা থাকে, যদি 9টাৰ পৰা আপোনাৰ 12 বজালৈকে পৰীক্ষা থাকে আৰু ল'ৰা ছোৱালীৰ সংখ্যা যিহেতুকে কম, তাত লঘু আহাৰ এটা খুৱায় কিন্তু ৰান্ধি নোখোৱায়। সেই ক্ষেত্ৰত ৰন্ধনকৰ্মী কিন্তু যিমান দিনলৈকে স্কুল থাকে সিমান দিনলৈকে থাকিব লাগে। তথাপিতো কিন্তু ডিচেম্বৰ মাহত মাননি ৰন্ধনকৰ্মীক নিদিয়ে। এতিয়া আমি কৈছোঁ সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত যেনেধৰণে ৰাজ্য চৰকাৰে অতিৰিক্ত মাননি ৰন্ধনকৰ্মীবিলাকক যোগান ধৰিছে, আমাৰ অসম চৰকাৰে অতিৰিক্ত 5,000 টকা বৰ্তমান দি থকা 1,000 টকা আৰু 5,000 টকা ধাৰ্য কৰি মুঠ 6,000 টকা মাননি দিয়ক বুলি পেলাই আমি অসম চৰকাৰৰ ওচৰত দাবী জনাই আহিছোঁ, নিবেদন জনাই আহিছোঁ। কিন্তু এটা খুব দুখৰ কথা, এতিয়া শিক্ষামন্ত্ৰী মহোদয়ে অসমৰ বিভিন্ন জিলালৈ গৈ তেখেতে পৰ্যবেক্ষণ কৰি তেখেতে আৰু মিডিয়াৰ আগতো কয়, আপোনালোকৰ জৰিয়তে জনাইছে যে ৰন্ধনকৰ্মীসকলতো পাৰিশ্ৰমিক যি 1,000 টকা পাই আছে সেই 1,000 টকা পাই থাকিব, তেওঁলোকে আৰু কিহৰ কাৰণে আন্দোলন কৰিছে এই কথাটো কয়। কিন্তু শিক্ষামন্ত্ৰী মহোদয়ক মই অৱগত কৰিব বিচাৰিছোঁ আপোনালোকৰ আজিৰ এই চেনেলৰ যোগেদি, আমি মাত্ৰ মধ্যাহ্ন ভোজন আঁচনিখন ব্যক্তিগত কৰাৰ বিৰুদ্ধে আন্দোলন কৰিছোঁ নে তাৰ লগতে আমি দ্বিতীয় দাবী মাননি বৃদ্ধি কৰাৰ কাৰণে আন্দোলন কৰিছোঁ, সেই কথাটো তেখেতে একবাৰ বুজি চোৱাটো দৰকাৰ। আৰু এই আঁচনিখন মধ্যাহ্ন ভোজন আঁচনিখন আমি কোনো কাৰণতে বেচৰকাৰীকৰণ হ'ব নিদিওঁ। আমাৰ অসমৰ শিশুসকলক এই তিনিচুকীয়া জিলাত যি বিভক্তিৰ সৃষ্টি হ'ল, এই সৃষ্টি হয় ল'ৰা ছোৱালীৰ যাৰ কাৰণে ল'ৰা ছোৱালীৰ মৃত্যু নহ'ল, ভাগ্য ভাল। যদি মৃত্যু হ'লহেঁতেন মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে জীৱ দান কৰি দিব পাৰিলেহেঁতেন নেকি? সেই উত্তৰটো কিন্তু আমাক দিব লাগিব। আৰু বিদেশৰ পৰা অহা এই 15টা NGO তেওঁলোকে বেপাৰহে কৰিবলৈ আহিব, অসমক বেপাৰহে কৰিবলৈ আহিছে। অসমৰ ল'ৰা ছোৱালীয়ে খাদ্য খালে নাখালে নাই, সেই বেপাৰীসকলৰ কোনো তাৰ প্ৰতি লক্ষ্য নাই। তেওঁলোকৰ লক্ষ্য হ'ল অসমৰ পৰা মূলাফা অৰ্জন কৰি লৈ যোৱা। গতিকে আমি আমাৰ অসমৰ ল'ৰা ছোৱালীক কোনো কাৰণতে আমি NGO দিয়া খাদ্য খাবলৈ নিদিওঁ। আজি 15 বছৰ ধৰি যেনেধৰণে আমি খাদ্য ৰান্ধি খুৱাই আছোঁ, আমি তেনেধৰণে ভৱিষ্যতলৈকে আমি তেনেধৰণে খাদ্য খুৱাই থাকিব পাব লাগিব আৰু খুৱাই থাকিম। আজি যিটো আপোনালোকৰ সন্মিলন আপোনালোকৰ এই কমিটি গঠন হ'ব আমাৰ। নিৰ্বাচন হৈছে নেকি? কাক পাতিব কাক? নাই, নিৰ্বাচন হোৱা নাই। ইতিমধ্যে ব্লক সন্মিলনবোৰ হৈছে। ব্লক সন্মিলনৰ যোগেদি সংবিধান মৰ্মে মই আগতে কৈছোঁ, সংবিধান মৰ্মে ব্লকৰ পৰা যিসকল নেত্ৰী নিৰ্বাচিত হৈছে সেই নেত্ৰীসকলৰ মাজৰ পৰাই জিলাৰ নেত্ৰী নিৰ্বাচিত কৰা হ'ব। ঠিক আছে, ধন্যবাদ থাকিল। ধন্যবাদ।